मसुलपुर बियाबाव राकेश ब्रह्मखौ इएम महरै मोननो हानाया जोबोद खाफाल गोनां। राकेश ब्रह्मखौ इएम महरै मोननानैसो जों बे अनसुंथाइखौ मोननो हादों। प्रमोद बर' दैदेननाय UPPL सरकार आरो इएम राकेश ब्रह्मआ ओंखाम संग्राफोरनो हांसो रानना होनायखौ जों जोबोद गोजोनदों। बेफोर बाथ्राखौ फरायसालियाव ओंखाम संग्रा आइजोआ बुंदों। थांनाय सानाव बाक्सा जिल्ला मसुलपुराव इएम राकेश ब्रह्मआ फरायसालियाव ओंखाम संग्रा आइजोफोरनो हांसो रानना होदों आरो बे हांसोखौ मोननो हानानै ओंखाम संग्रा आइजोफ्रा जोबोद गोजोननाय फोरमायदों। आरो ओंखाम संग्रा आइजोआ बुंबावदों दि 20 बोसोराव सरकारनिफ्राय जेबो मोनफेराखैमोन, नाथाय दिनै ओंखाम संग्राफ्रा बिटिआर सरकारनिफ्राय हांसो मोननो हानाया जोबोद गोजोनथाव बाथ्रा। बेनिखायनो फैगौ बिसायख'थियाव ओंखाम संग्रा आइजोआ बिटिआर सरकारनो भट होनानै देरहासार खालामगोन होननानैबो बुंबावदों ओंखाम संग्रा आइजोआ। আজি আমাক এই UPPL চৰকাৰৰ প্ৰমোদ ডাঙৰীয়াই আৰু লগতে আমাৰ ইএম ৰাকেশ ব্ৰহ্মই আমাক এই হাঁহ আমাৰ ৰন্ধন কৰ্মচাৰীসকলক এই হাঁহ আমাক তেখেতে দিলে আৰু ইমান ভাল পালো। আমি এতিয়া UPPL চৰকাৰ আইছি, এই চৰকাৰৰ খানক আমি ইমান ধন্যবাদ দিছো। আৰু আমাৰ এই সমষ্টিৰ যিজন আমি ইএম ৰাকেশ ব্ৰহ্মক লগ পালো, তেখেতে এই বস্তুটো এই সহায়খিনি আমাক দিবলৈ আমি তাৰ মানে পাবলৈ আমি সক্ষম হৈছো। আৰু তেখেতৰ দৰে এনে এজন UPPLৰ নেতা ইএম আমি পাইছো, আমাৰ খুব ভাগ্য বুলি ক'ব লাগিব। আজি চাওক, আমি এমাহ কাম কৰো, মাত্ৰ এমাহত 1000 টকা দিয়ে আমাৰ স্কুলবিলাকত। আমাক এতিয়া আজি আমি 20 বছৰে কাম কৰিলো। এই 20 বছৰে আমি কিমান দাবী জনাইছো আমি চৰকাৰক, আমি মন্ত্ৰী MLAক লগ কৈছো, আজিলৈ আমাক এটকা বৃদ্ধি কৰা নাই। 2009 চনতে আমাক 1000 টকা দিলে আৰু সেই 1000 টকাতে আমি কাম কৰি আছো আজি 20 বছৰে। কিন্তু যদি তাৰে মাজতে আমি যদি এনেকে ৰন্ধন কৰ্মচাৰীসকলে অলপ সহায় পাওঁ, আমাৰ কিমান এটা ভাল দিন। সমষ্টিৰ আমাৰ ইএম আছিল, আমাক ৰন্ধন কৰ্মচাৰীক বিচৰা নাছিল, কিন্তু মুখত কৈছিল যে আমাৰ লগত ৰান্ধনীখিনি আছে, লগত থকাটো কয়। কিন্তু আজি আমাৰ ইউনিয়ন আছে, আমাৰ অল অসমৰ, আমাৰ ৰাজ্যিকৰ, আমাৰ অল ইণ্ডিয়াত আছে, কিন্তু আমাক এনেকে তাৰ মানে কোনো ইএমে আমাক বিচৰা নাই। আজি আমি বাক্সা জিলাত আজি আমি প্ৰমোদ বড়ো মহোদয়ক মই 2বাৰ 3বাৰ লগ কৈছো। তেখেতক কৈ আছে যে BTC চৰকাৰত আমাৰ যিখিনি ৰন্ধন কৰ্মচাৰী আছে মই 500 টকাকৈ বঢ়াই দিম। গতিকে আমি ৰন্ধন কৰ্মচাৰীসকলে আমি তেখেতক আমি জিতাম, আমি তেখেতক ভোট দি আমি জয়যুক্ত কৰিম। আৰু এই আমি আজি মোৰ লগত আমাৰ মছলপুৰ সমষ্টিৰ ইয়াতে 100 জন বান্ধৱী আছে। এই বান্ধৱীখিনিও বেলেগ ভাবিব নালাগে, আমি তেখেতক ভোট দিম, ভোট দি আমি জয়যুক্ত কৰি অহবাৰ ইলেকশ্যনত তেখেতে যদি জিতে আমাক একোখন চাইকেল আমাক দিব লাগিব। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া, তেখেতক এইখিনিয়ে মই